গাইজ আমি আজি ট্ৰেভেল কৰিছিলোঁ আমি কালি আছিলোঁ দিৰাঙত আৰু দিৰাঙৰ পৰা আজি টাৱাং আহি আছোঁ আৰু ফাইনেলি আমি টাৱাঙৰ গেটটো পাই গ'লোঁ আৰু এটা কথা দেই ইয়াৰ মানুহবিলাক খুব বেছি ভাল আৰু টাৱাং আহিলে আপোনালোকে এখন হোমষ্টে টাইপৰ কিবা ৰেষ্টুৰেণ্ট এখন আছে ইয়াত আপোনালোকে খাব পাৰে খুব এফৰ্ডেবল প্ৰাইজত খুব ধুনীয়া বস্তু পাই যাব এখন মেনু হয় আৰু খুব ভাল মানে এনেকুৱা ট্ৰিটবিলাক খুব বেছি ভাল লাগে আৰু আমাৰ এটা প্ৰব্লেম হ'ল কি আমি ভাবা নাছিলোঁ ইমান ঠাণ্ডা হ'ব বুলি আমি একো গ্লভছ অনা নাই লগৰখিনি মিনি আৰু জেকেট আনিছোঁ বাৰু কিন্তু আমি গ্লভছ নাই অনা কিন্তু হাতৰ কণ্ডিশ্যন মানে একদম বেয়া হৈ গৈছেগৈ মানে তো আগত গৈ পেলাই চাওঁ ইয়াত পাম বুলি কৈছে তো আগত গৈ পেলাই কিবা গ্লভছ কিবা এনেকুৱা লৈ ল'ব লাগিব গ্লভছ নহ'লেতো মানে নহ'ব ইয়াত বহুত ঠাণ্ডা পৰিছে তো সেয়াই এইটো আমাৰ টাৱাং গেট দেন আকৌ আমি ইয়াৰ পৰা অলপ ষ্টে কৰিলোঁ মানে ইয়াত অলপ ৰখিলোঁ আৰু ইয়াৰ পৰা আকৌ আমি যাত্ৰা আকৌ আমি আৰম্ভ কৰিম আৰু তাৰ পৰা ঐ গাড়ীখন চাইড কৰি দে